mendukung mereka sampai hormat. Mandilang raja raja nembang, botol endau, dozen arus. हमारे यूपीपीएल द्वारा होता है आगे गांव के हजार আর ভারতীয় জনতা পার্টির যোগদান করিল আর পুনঃ মই নির্বাচনত অবতীর্ণ হল অর্থাৎ ভারতীয় জনতা পার্টিয়ে মত টিকট দিলে আর অকল ভারতীয় জনতা পার্টি নহয় তার লগত থাকি ইউপিপিএল এসিপি আর ভারতীয় জনতা পার্টির প্রার্থী আহিল Dokter Gurunath Garuya, begitu lagi hanya hafal kata. Yang kita mahu bukti berikan, Dokter Garuya, channel, begitu lagi hanya hafal kata. Yang kita mahu ini pun kita berikan, hafal, jangan berhenti, ikhlas Garuya, ikhlas. मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा नगरिया आमार मदद उपस्थित होइছে आमार मदद उपस्थित होइছে एकांत अजित डॉक्टर जयंतमल्ल बरुआ नगरिया डॉक्टर हिमंत विश्व शर्मा जिंदाबाद जिंदाबाद অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ জিন্দাবাদ প্ৰধান প্ৰমোদ বৰা জিন্দাবাদ ইউপিপিএল জিন্দাবাদ
আমার বিটিআর প্রধান প্রমোদ বড় ডাঙরিয়াকে আমার ডিসিএমসির চেয়ারম্যান বিনোদ প্রসারী ডাঙরিয়া সম্বর্ধনা করে মুখ্যমন্ত্রী ডাঙরিয়া রাজনৈতিক সচিব তথা নলবাড়ী জেলার নলবাড়ী সমষ্টির বিধায়ক জয়ন্ত মল্ল বড়ুয়া ডাঙরিয়া এটা সময়ত আমাৰ বদলেন অঞ্চলৰ ৰাইজে উপলব্ধি কৰিছিল আমি ভাবিছিলোঁ অসমত যে মুখ্যমন্ত্ৰীও আছে ভাৰতৰ যে প্ৰধানমন্ত্ৰীও আছে কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী আহি আমাৰ পদূলিত উপস্থিত হৈছে আজিহে নহয় আপোনালোকে আৰু এটা দিন দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াত আমন্ত্ৰণ কৰক মুখ্যমন্ত্ৰী সদায় আমাৰ কাজিয়া ৰাজনীতিৰ লগতে হৈছিলে কিন্তু আজি যেটো দেখিলো বদলেণ্ডত বিটিআৰ অঞ্চলত ইমানখিনি স্কুল বনাব লগা আছে ইমান ৰাস্তা বনাব লগা আছে ইমান নিবনুৱাসকলক সংস্থাপন দিব লগা আছে আমাৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ দিব লগা আছে এইখিনি কাম কৰিব লাগিলে ৰাজনীতিটো সুস্থিৰ হ'ব লাগিব আৰু হিটোৱে আমি কৰিবলৈ আহিছো বহুত কথা কৈ আছে আজি বিটিআৰ চৰকাৰ অসম চৰকাৰ আমি এক হৈ পেলাই এই বদলিক অধিকাৰ পাব লাগিব আৰু সকলো ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত এটা সুস্থ নাগৰিক হিচাপে জীয়াই থকাৰ পৰিৱেশটো পাব লাগিব সুন্দৰ চৰকাৰী আঁচনি আছে আমাৰ সিস্টেমটো ঠিকমতে নচলাৰ কাৰণে আজি ৰাইজৰ হাতত অটল অমৃত কাৰ্ড পোৱা নাই আমি অহা 6 মাহত প্ৰত্যেকজনকে অটল অমৃত কাৰ্ড দিয়াৰ কাৰণে বদলেন চৰকাৰে কাম কৰিব বিটিআৰ চৰকাৰে আপোনালোকৰ ৰেচন কাৰ্ড বহুতে পোৱা নাই জব কাৰ্ড বহুতে পোৱা নাই বহুতখিনি খেলিমেলি চলি আছে সিস্টেমত এইখিনি ঠিক কৰিবৰ কাৰণে অহা 6 মাহত আমি বিটিআৰ চৰকাৰে আপোনালোকৰ লগত একেলগে কাম কৰিম তো সদা ৰাইজ আজি আমি দেখিবলৈ পাইছো এটা সময়ত আমি মেমোৰেন্ডাম লৈ 2 বছৰ 3 বছৰ 5 বছৰ দিছপুৰলৈ গৈছিলো সমস্যা সমাধান হোৱা নাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো জাতি গোষ্ঠী ধৰ্ম সকলোৰ নিজে আহি আলোচনা কৰি সকলো সমস্যা সমাধান কৰি এটা শান্তি স্থাপন কৰিবলৈ লৈছো আজি বদলেণ্ডবাসীয়ে তেখেতৰ ওচৰত আমি সদায় ঋণী হৈ থাকিম বদলেণ্ডত এটা সময়ত মানুহ ওলাবলৈ ভয় কৰিছিলে বেপাৰ কৰি বিজনেছ কৰিবলৈ কোনোবা ধন দাবী কৰা আছে নেকি ইয়াত কোনো ধন দাবী নাই অপহৰণ নাই একো নাই আৰু সেই কাৰণে অনাগত দিনতো আমি ভালে চলিব লাগিব আজি ভিসিডিসি বিলাক ভালকে কৰিব লাগিব প্ৰত্যেকটো উন্নয়ন আমি ভাল গতিত লৈ যাব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটা আমাৰ লগত আছে বদলেণ্ডৰ উন্নয়ন কিমান স্পিডত হ'ব এইটো আমি আজি ভাৰতৰ বাহিৰত গৈও শিক্ষা দীক্ষা লোৱাৰ সপোন দেখিব পাৰিব লাগিব আৰু যদি ইয়াত অকল হস্পিটেল থাকিলেই নহ'ব উন্নত মানৰ হস্পিটেল থাকিব লাগিব আৰু লগতে মাষ্টাৰসকলৰ চাৰ্টিফিকেটখন ঘূৰাই দিব নেকি আপোনালোকে কওকচোন দিব নেকি কোনবাই মই 3বাৰ পঢ়ি যেনে তেনে মেট্ৰিক পাছ কৰিছোঁ কালি যদি হেডমাষ্টাৰে কয় বেটা মোক চাৰ্টিফিকেটখন ঘূৰাই দে তই মেট্ৰিকত ফেল হৈ যা কোনবাই ফেল হ'ব নেকি কিন্তু ফণী তালুকদাৰে নিজে ফেল হ'ল কিয় আমি সকলোৱে ক'লো যে আপুনি আকৌ এবাৰ নিৰ্বাচন খেলিব ভবানীপুৰৰ ৰাইজে আপোনাক আশীৰ্বাদ দিব আপুনি জিকিব আৰু ভবানীপুৰ সমষ্টিৰ উন্নয়ন হ'ব আৰু আপুনিও বিধায়ক হৈ থাকিব এতিয়া মইতো কথা দিলোঁ আপোনালোকক নুসুধাকৈ হয়নে নহয় কথাখিনিতো মইহে দিলোঁ এটা মই কিয় দিলোঁ যে আপোনালোকে মোৰ কথা মানিব শুনিব বুলিয়ে মই ফণীদাক কথা দিলোঁ গতিকে মোৰ সন্মানৰ খাতিৰত মোৰ চুপ ভবানীপুৰ সমষ্টিত বহুত কাম হ'ব ৰূপহীত কাম হ'ব খালবাৰীত কাম হ'ব BTC পাৰ্টত কাম হ'ব আপোনালোকে সকলোৱে এই ইলেকশ্যনত পদুম ফুলত ভোট দিব UDF আহিছে কংগ্ৰেছ আহিছে ভবানীপুৰ জিকিলেওতো আৰু চৰকাৰ পৰিৱৰ্তন নহয় চৰকাৰটো বিজেপিৰে থাকিব গতিকে UDF আৰু কংগ্ৰেছৰ কেণ্ডিডেটবিলাকেও এনে উঠিব লাগিছে কাৰণেহে উঠিছে কোনো ঘূৰা ফুৰা কৰিছে নেকি বেছিকৈ কৰাটো নাই কৰিছে নেকি কাৰণ তেওঁলোকেও জানে জিকিলেও কি লাভ হাৰিলেও কি লাভ গতিকে চৰকাৰটো বিজেপিৰে আছে চৰকাৰটো UPPLৰে থাকিব চৰকাৰটো এটি ডাঙৰ কাম আৰম্ভ কৰিছে আজি আমাৰ ডেকা ল'ৰাবিলাক এসময়ত এনেকুৱা আছিল যে ড্ৰাগছৰ বেপাৰীবিলাকে হিৰোইন এইবিলাক বিভিন্ন টেবলেট ফেন্সিডাইল আৰু আমি অসমত কি কৰিছোঁ যে অফিচে যিমান
দালালি কাম বাদ দি ভাল কামত লাগ আৰু অফিচ কাছাৰীত মানুহক অত্যাচাৰ কৰা নহয় মানুহে ক'ত গেলো আৰে ঘৰ ল'লেও দালাল মাটি কিনিলেও দালাল ইলেক্ট্ৰিচিটি কানেকশ্যনৰ কাৰণেও দালাল পৃথিৱীখন অসমখন এক প্ৰকাৰ দালাল চৰকাৰী অফিচবিলাক আমি ঠিক কৰিছোঁ আজি আমি কৈছোঁ যে নহয় মানুহৰ দুখীয়া মানুহৰ যেতিয়া ঘৰ আহে যদি 2.5 লাখ টকা আহে 2.5 লাখ টকাৰ কাম হ'ব লাগিব কোনেও তাত টকা খাব নোৱাৰে সকলৰ যি ধৰ্ম ভাষা এই গোটেই বিলাকৰ আমি সংৰক্ষণ কৰোঁ আজি আপোনালোকে ইয়াত দেখিছে যে আমাৰ এই ৰূপহী খালবাৰীত বহুত বাথৌ মন্দিৰ আছে চৰকাৰেতো আগত সহায় নকৰিছে টকা দিছোঁ এতিয়া আমি প্ৰত্যেকটো বাথৌ মন্দিৰলৈকেও আমি সহায় কৰিম যাতে আমাৰ বাথৌ মন্দিৰবিলাক সুন্দৰ হৈ যায় আপোনালোকে জানে যে আমাৰ এই বাথৌ সমাজৰ কাৰণে আমাৰ উত্তম খেৰকটীয়াই বহুতখিনি কাম কৰি থৈ গৈছে আজি মই ভাবিছোঁ যে এই ৰূপহী তেখেতৰ নামত আমি এটা বহুত ডাঙৰ প্ৰেক্ষাগৃহ এটা নিৰ্মাণ কৰিম আমি লাহে লাহে আমাৰ জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতি এইবিলাক ৰক্ষণাবেক্ষণৰ কাৰণে আমি কাম হাতত লৈছোঁ আমি উন্নয়নৰ দিশত প্ৰত্যেকটো গাঁৱৰ ৰাস্তা যাতে হ'ব পাৰে তাৰ বাবে আজি আমি কাম হাতত লৈছোঁ মোক ইয়াত আহোঁতে কোনোবাই কৈছে যে দাদা ৰূপহীৰ দুখীয়াৰৰ যিটো পাৰ্ট আছে তাৰ সম্পূৰ্ণ ৰাস্তা ঘাট প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই লগ লাগি আপোনালোকক বনাই দিম আপোনালোক নিশ্চিত থাকক মই আপোনালোকক কি যাবে ভাই আমাৰ ছয়খন বিচিডিচি তৰফৰ পৰা ইয়াতে আহি আজি এইখন সভা সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি হালবাৰী জিলা ইউপিপিএল তৰফৰ পৰা আপোনালোক সকলোকে নিজৰ নিজৰ ঘৰত যাতে যায় তাৰ কাৰণে আমি হালবাৰী জিলা কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ শ্ৰদ্ধেয় আজিৰ এই বিশাল নিৰ্বাচনী সভাত আমাৰ ইউপিপিএল দলৰ আহ্বানত আজি আপোনালোকে হেজাৰ হেজাৰ ভোটাৰ ৰাইজ 101টা খবরের অভিযান হলো অবশ্যই আপনাদেরকে দলে দলে আহি যোগদান